Hello friends, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পানীলাও দি ৰৌ মাছৰ ৰেচিপি। আজি মই মাছৰ তৰকাৰীটোত বেছিকে মছলা নিদিওঁ, একেবাৰে চিম্পুলকে বনাওঁ। মাছৰ তৰকাৰীটো বনাবৰ কাৰণে এটা পিঁয়াজ সৰু সৰুকে কাটি লৈছোঁ, 1 চামুচ জিৰাৰ গুড়ি, এটা সৰু পিঁয়াজ, কেইটামান নহৰু, অকণমান আদা, 4-5টা কেঁচা জলকীয়া ফালি লৈছোঁ। এইখিনি দি মই তৰকাৰীটো বনাম, আপোনালোকে চাই থাকিব দেই। মই সৰু সৰুকে কাটি ল'ম। পানীলাওখিনি মই সৰু সৰুকে কাটি লৈছোঁ। এতিয়া মই মাছখিনি ধুই ধুনীয়াকে ভাজি ল'ম। এতিয়া মই মাছটো ভাজিবৰ কাৰণে গেছত কেৰাহীখন গৰম হ'বলৈ গৰম হৈ গৈছে। ইয়াতে মই তেল দি দিম। মাছখিনিত মই নিমখ হালধি সানি লৈছোঁ। এতিয়া মই ভাজি ল'ম। মাছটো ভাজা হৈ গ'ল। মাছটো মই অকণমান ৰঙা কৰি ভাজিছোঁ। এতিয়া মই মাছটো নুমাই দিম।
নহয়